Hey guys, good morning. মানে আজি মোৰ মনটো একেবাৰে বেয়া মানে কি হ'ল জানানে মই ইউটিউব বনোৱা 2 মাহ হ'ব এতিয়ালৈ 2 মাহ হ'ব কিন্তু ভিডিঅ' বনাওঁ আপলোড কৰোঁ আৰু ভিডিঅ' বনাওঁ আপলোড কৰোঁ কিন্তু আজিলৈ মই ভিডিঅ' আপলোড কৰিলোঁ 17টা ভিডিঅ' আপলোড কৰিলোঁ মোৰ চেনেলত 17টা ভিডিঅ' আপলোড কৰিলোঁ কিন্তু এতিয়ালৈকে ভিউজ বাঢ়ে অলপমান কিন্তু এতিয়ালৈ মই ছাবস্ক্ৰাইবে অহা নাই মানে কি ভুল কৰিলোঁ মই একো ভুল কৰিছিলোঁ নেকি নাজানো কিন্তু ডিছক্ৰিপশ্যন ভালকৈ লিখোঁ টাইটেল ভালকৈ লিখোঁ আৰু তাতে টাস্ক কেনেকৈ লিখিব লাগে এইটো মই ভালকৈ লিখোঁ মানে মই ভালকৈ লিখিছোঁ নে নাই বা নাজানো কিন্তু মানে মই ইউটিউবৰ পৰা চাইছোঁ যে এনেকুৱা লিখিব লাগে এইটো শিকি কিনে মই ইউটিউবত যেনেকৈ দেখা পাইছোঁ এনেকুৱা লিখিবলৈ চেষ্টা কৰি কিনে অলপমান ভাল কৰি লিখোঁ টাইটেল ডিছক্ৰিপশ্যন আৰু থাম্বনেল মই ভালকৈ মানে থাম্বনেলো ভালকৈ লগাওঁ কিন্তু আজিলৈ মানে একদম ছাবস্ক্ৰাইব হোৱাই নাই মানে এতিয়ালৈ 30টো আছে এতিয়া 2 মাহ হ'ব কিন্তু তথাপিও 30টোৰ পৰা একদমেই যাব পৰা নাই মানে কিয় বা মানে 32টো কেনেকৈ হৈ জানানে কেনেকৈ আহিল জানানে 32 ছাবস্ক্ৰাইবটো কেনেকৈ আহিল জানানে মানে এইটো মই লগকেইটাক শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ'টো হোৱাটছএপ যিমান নাম্বাৰ আছে মোৰ লগত তাহাঁতক মানে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে তাহাঁতে এটা দুটা এনেকুৱা 32 কৰি দিলে আৰু ছাবস্ক্ৰাইবটো তাৰপিছত এতিয়ালৈ মানে নতুনকৈ যাব পৰা নাই মানে নতুনকৈ ছাবস্ক্ৰাইব বাঢ়াই নাই আৰু সেইটোৰ কাৰণে ভাবিলোঁ আৰু মোৰ দ্বাৰা নহ'ব নেকি ইউটিউব বনোৱা ইচ্ছাই নোযোৱা হৈ যায় এতিয়া এনেকুৱা মানে অলপ হ'লেতো ইমান নালাগে মোক ইমান যে আনৰ দৰে 200 300 400 একদিনতে এনেকুৱা বাঢ়ি যায় এনেকুৱা নালাগে কিন্তু অলপ হ'লেতো মানে একদিনৰ ভিতৰত এটা বা এসপ্তাহৰ পিছত যদি 2-3টা এনেকুৱা যদি বাঢ়ে তেতিয়াহ'লে মই বিশ্বাসটো থাকিল হয় যে বাঢ়ি যাই আছে এনেকুৱা অলপমান মনটো ভাল লাগিল হয় কিন্তু এতিয়াতো ছাবস্ক্ৰাইবকৈ যোৱা নাই সেইটোৰ কাৰণে ভিডিঅ' আপলোড কৰোঁ কিন্তু ছাবস্ক্ৰাইব বাঢ়াই নাই এতিয়ালৈ সেইটোৰ কাৰণে ভাবিলোঁ কি ভুল কৰিলোঁ মই ইউটিউব বনোৱা পৰহি এটা ভিডিঅ' আপলোড কৰিছোঁ আপলোড কৰোঁতে এটা গান আছিলে হিন্দী গান এইটো গানটো মোৰ ভিডিঅ' লগাওঁতে গোটাই ভিডিঅ' আপলোড কৰাৰ পিছত দেখা পালোঁ যে তাতে কপিৰাইট দেখাইছিল সেইটোৰ কাৰণে আৰু ভয় লাগি আৰু ডাইৰেক্ট এইটো ভিডিঅ'টো ডিলিট কৰিলোঁ ডিলিট কৰাটো একো নহয় যে মোৰ এনেকুৱা হৈ গ'ল বুলি মই ডিলিট কৰিছোঁ কিন্তু মই এতিয়ালৈ বনাইছোঁ যে 2 মাহ হ'ল ইউটিউব বনোৱা কিন্তু আজিলৈ যে ছাবস্ক্ৰাইব বাঢ়াই নাই সেইটোৰ কাৰণে মই কি ভুল কৰিলোঁ ইউটিউব বনাব ইচ্ছাই নোযোৱা হৈ গৈছে তো ভিডিঅ'টো আজি আপলোড কৰিম আপলোড কৰাৰ পিছত যদি এটা ভিউ বা এটা ছাবস্ক্ৰাইব যদি নাহে তেতিয়াহ'লে মই নবনাওঁ আৰু মোৰ দ্বাৰা নহ'ব ইউটিউব বনোৱা হয়তো চাগে মই নাজানো ইউটিউব কেনেকৈ খুলিব লাগে ইউটিউবত কি দিলে ইউটিউব ভিউজ বাঢ়ে বা ছাবস্ক্ৰাইব আহে এইটো নাজানো মই নতুনকৈ আহিছোঁ আৰু 2 মাহ হ'ল ইউটিউব বনোৱা কিন্তু আজিলৈ ছাবস্ক্ৰাইব অহাই নাই মানে 32 ছাবস্ক্ৰাইব আহিছিল কিন্তু এইটো 32টো কেনেকৈ আহিল মানে মোৰ লগত যাৰ নম্বৰ আছে তাহাঁতক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে তাতে ছাবস্ক্ৰাইব কৰিছিল আহিছিল